হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আসসালামু আলাইকুম। চাওঁতে 9টা ৰোজা পাৰে হ'ল। আচৰ নামাজখিনি আদায় কৰিয়ে মই আহিলোঁ পাকঘৰত। কি বনাম কি নবনাম চিন্তা কৰি মানে 4:30টাই বাজি গ'ল। এতিয়া ভাবিলোঁ কি হালোৱা বনাওঁ আৰু লগতে বুট ভাজিম, হৈ যাব। প্ৰথমে মই বুটখিনি ধুনীয়াকৈ কুকাৰত দি হুইচেল মাৰি লৈছোঁ। যিহেতু বুটখিনি ভিজাইছিলোঁ যে ভালকৈ নিভিজিলে ইয়াৰ পিছতেই হালোৱা বনাম বুলি ভাবি থকা কথাটো নহ'ল। অলপ মাংস আছিলে, যোৱা ৰাতিয়ে থকা মাংস অলপ আছিল আৰু পেলাই দিব মন নগ'ল মাংসখিনি। কিয়নো পেলাই দিওঁ, এনেকৈতো পেলাই দিব নোৱাৰি ন। এতিয়া ভাবিলোঁ সেই মাংসখিনিৰ লগত অলপ চাউল লৈ পোলাও টাইপৰ বনাই পেলাই তেনেকৈয়ে খাওঁ। এতিয়া বুটখিনি মই ভাজি লৈছোঁ, ইয়াৰ পিছতে পোলাও মই ৰেডি কৰিলোঁ। এয়া মোৰ পোলাও ৰেডি হৈ গৈছে। এতিয়া গেছটো ইমানেই লেতেৰা হৈ গ'ল যে মই নমচিলে মোৰ শান্তিয়ে নালাগে। ধুনীয়াকৈ হৈ গৈছে, 5টাও বাজি গৈছে। গেছ চাফা কৰি মই ইফতাৰৰ বাবে এতিয়া বস্তু ৰেডি কৰোঁ। যিহেতু দিনটো ৰোজা ৰাখোঁ যে বহুত ভাগৰ লাগি যায়। যেতিয়া ইফতাৰ কৰি লওঁ বহুতেই ভাগৰ লাগে, একো কামেই কৰিব মন নাযায়। এতিয়া মই ৰেডি কৰি দোৱা কৰিলোঁ। দোৱা কৰি মুখত খেজুৰ আৰু পানী লৈ মই নামাজখিনি আদায় কৰি আকৌ বহি ল'লোঁ খাবলৈ। খাই মই তামোল এখন মুখত ল'লোঁ। তামোল মেইন, তামোলটো লাগিবই আৰু তামোল নাখালে নহ'ব নহয়। আকৌ বজাৰ আহি গ'ল ৰাতিৰ বাবে। আজি কি খাম? ৰাতিৰ মাছ খাম। যিহেতু মাছখিনি মই ধুনীয়াকৈ এনেকৈ ওলাই আৰু ধুই মেলি থৈ দিলোঁ। লগতে বাচনখিনি ধুই এতিয়া ইমানেই ভাগৰ লাগিছে, মই নবনাওঁ, দেৰিকৈ নামাজ আদায় কৰিহে বনাম। তো আজি ভিডিঅ'টো ইমানখিনি, আৰু বহুত ভাগৰো লাগে। তথাপিও আপোনালোকৰ মাজলৈ ভিডিঅ' এটা আগবঢ়ালোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি নতুনকৈ মোৰ চেনেলত আহিছে ছাবস্ক্ৰাইব কৰি থৈ যাব দেই। আজিলৈ ইমানেই আৰু।